বন্ধুসকল, আজি মই আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বনাবলৈ লৈছোঁ চিলি চিকেন। তাৰ কাৰণে মই আধা কেজিৰ পৰা 600 গ্ৰাম চিকেন, বনলেছ চিকেন, আপোনালোকে বনৰ সৈতেও ল'ব পাৰে, বনলেছ চিকেন লৈছোঁ। আৰু তাত 3 টেবুল চামুচ কৰ্ণফ্ল'ৰ, 3 টেবুল চামুচ ময়দা, 1.5 টেবুল চামুচ নহৰু আৰু আদাৰ পেষ্ট, 1 চামুচ কাশ্মীৰী জলকীয়াৰ গুড়ি, এটা ডিম আৰু 1 চামুচ চয়া চচ, এইকেইটা বস্তু দি, আৰু নিমখ 1 চামুচ আৰু হালধি আধা চামুচ দি, আৰু লগতে চিকেন মছলা অলপ দিছোঁ। আৰু চিকেন মছলা যদি নাথাকে আপোনালোকে মিট মছলা ব্যৱহাৰ কৰিব পাৰে। এইখিনি বস্তু দি মেৰিনেশ্যন কৰি লৈছোঁ। আৰু মেৰিনেশ্যন কৰি মই প্ৰায় আধা ঘণ্টা সময় ৰাখি দিছোঁ। আৰু লৈছোঁ 3টা মিডিয়াম আকাৰৰ পিঁয়াজ, যিটো মই এনেকৈ কাটি লৈছোঁ, আৰু এটা ডাঙৰ কেপচিকাম লৈছোঁ, আৰু নহৰু 1 চামুচ এনেকৈ কুটি লৈছোঁ। আৰু চচত আছে 2 টেবুল চামুচ টমেটো কেচাপ, 1 চামুচ 1 টিস্পুন 1 চাহ চামুচ চয়া চচ, আৰু 1 চাহ চামুচ ৰেড চিলি চচ, আৰু 1 চাহ চামুচ ভিনেগাৰ। এই গোটেইখিনি মই মিলাই ল'ম। প্ৰথমতে আমি চিকেনখিনি ভাজি লওঁ। আমাক আৰু কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। এইকেইটা হৈছে নিমখ আধা চামুচ, হালধি আধা চামুচ, জালুকৰ গুড়ি 1/4 চামুচ, চাট মছলা আধা চামুচ, আৰু সামান্য আজিনামোটো আপোনালোকে ব্যৱহাৰ নকৰিব পাৰে, এইটো স্কিপ কৰিব পাৰে। এতিয়া আমি চিকেনখিনি ভাজিবৰ কাৰণে ইয়াত প্ৰায় 150 মিলিলিটাৰ তেল দিছোঁ। এতিয়া চিকেনখিনি আমি ভাজি ল'ম। আমি এনেকৈ কৰি 2-3 বাৰত গোটেইখিনি চিকেন ভাজি ল'ম। এইখিনি মোৰ প্ৰায় 15 মিনিট হৈ গ'ল। মিডিয়াম ফ্লেমত মাজে মাজে লুটিয়াই পেলাই ভাজি আছোঁ। হ'ব আৰু 5 মিনিটমান পিছত এইখিনি নমাব পৰা হ'ব। এইখিনি এতিয়া নমাই ল'ম, হৈ গৈছে। ঠিক একেদৰে বাকী থকাখিনিও ভাজি ল'ব লাগিব। এইখিনি নমাই ল'লোঁ। এতিয়া বাকী টকাখিনিও আমি তেনেদৰে ফ্ৰাই কৰি ল'ম। গোটেইখিনি চিকেন ভাজি পেলাই নমাই ল'লোঁ। এতিয়া তাৰ পৰা তেল কিছুমান কমাই প্ৰয়োজনীয় তেলখিনি কেৰাহীত ৰাখি এতিয়া তাতে নহৰু দিম। নহৰুখিনি অকণমান ভাজি এতিয়া তাতে কেপচিকাম আৰু পিঁয়াজখিনি হাই ফ্লেমত অলপ সময় ভাজিম। দুই মিনিটমান এইখিনি ভজাৰ পিছত এতিয়া ইয়াতে নিমখ, হালধি আৰু আজিনামোটোখিনি দিম। আজিনামোটো প্ৰায় মই আধা চামুচ লৈছোঁ, সেইটো আপোনালোকে নগ'লেও কথা নাই, সেইটো স্কিপ কৰিব পাৰে। এইখিনি এতিয়া হাই ফ্লেমত কিছুমান ভাজিম। তাৰপাছত তাত মই মিলাই থোৱা কেচাপখিনি দিম। এতিয়া আমি তাতে কেচাপ আৰু ভিনেগাৰ মিশ্ৰণটো তাতে দি এইখিনি আৰু কিছুমান ভাজি ল'ম। ফ্লেমটো হাইত থকাৰ কাৰণে আমি কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব। 2 মিনিটমান ভজাৰ পিছত এতিয়া আমি কৰ্ণফ্ল'ৰ গুলি থোৱা পানীখিনি ইয়াতে দি দিম। এইখিনি কিছু সময় ভাজি ল'ম। তাৰপিছত আমি তাত চিকেনখিনি এড কৰিম। আৰু আমি এইটো অকণমান গ্ৰেভি কৰিম কাৰণে তাত আৰু অলপমান পানী এড কৰিম, নহ'লে চিলি চিকেন ড্ৰাইও হ'ব পাৰে, তাত আপোনালোকে পানী নিদিলেও হ'ব। আমি অকণমান গ্ৰেভি কৰাৰ কাৰণে তাত অকণমান পানী এড কৰিম, অলপমান ভাজি লওঁ। এতিয়া আমি ইয়াতে চিকেনখিনি এড কৰিম।
আৰু জালুকৰ গুড়ি আৰু চাট মছলাখিনি দি দিম। এতিয়া এইখিনি আমি 2 মিনিটমান ভজাৰ পিছত তাত অলপমান পানী দি সামান্য গ্ৰেভি কৰিম। কৰ্ণফ্ল'ৰখিনি ভালদৰে ভাজ খোৱাৰ পিছত এতিয়া আমি তাত আধা গিলাচ পানী এড কৰিম যাতে অকণমান গ্ৰেভি হয়। দুই 3 মিনিটমান এইখিনি ভজাৰ পিছত আমাৰ এইটো ৰেডি হৈ গৈছে। আমি খালি দিওঁতে গৰম পানী দিছিলোঁ। আমাৰ চিলি চিকেন গ্ৰেভি ৰেডি। আমি আপোনালোকক পৰিৱেশন কৰি দেখুৱাম। এয়া চাওক বন্ধুসকল, আমাৰ চিলি চিকেন গ্ৰেভি ৰেডি। কেতিয়াবা এনেকৈও বনাই খাই চাবচোন আৰু কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে। আৰু যদি আমাৰ চেনেলটো চাই ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।